मैया एबा थांनाय शुक्रबार खालि चिरांनि पूर्णिमा बाजाराव आबादारिफोरखौ थुलुंगा होनो फार्मार ट्रेनिंग प्रोग्रामनि जोहै मेरा रेशम मेरा अभिमान बिमुंजों एक राष्ट्रीय मेगा रेशम पालन तकनीक हस्तांतरण अभियान अर्थात ए नेशनल मेगा सेरिकालचार ऑफ टेक्नोलॉजी ट्रांसफॉर्मेशन को लानानै जथायै सेंट्रल सिल्क बोर्ड आरो बीटीसीनि डिपार्टमेंट ऑफ सेरिकालचारा 2.0 MRMA हाबाफारि खुंफुंदों। हाबाफारियाव गाहाय आलासि महरै बाहागो लायो विद्युत नाथ चौधरी साइंटिस्ट सेंट्रल सिल्क बोर्ड बिथांजों लोगोसे सुनील देवरी स्टेट नोडल ऑफिसर बीटीसी नगेश असिस्टेंट सेक्रेटरी टेक्निकल रीजनल ऑफिस गुवाहाटी पद्मिनी ब्रह्म MA alumna of the International Visitors Leadership Program USA Director Soil to Silk Rearing Cum Weaving Center Shri Anjalu Basuntari Coordinator Soil to Silk Rearing Cum Weaving Center बिथांमोनहा এই ফিলিংটো আমি ফাৰ্মাৰ্ছৰ মাজত আনিবলৈ চেষ্টা কৰিছোঁ যে আমাৰ ৰেচম শিল্পটো যে আমাৰ কাৰণে গৌৰৱ হয় কিন্তু এটা মানে এৰাই দিব পৰা বস্তু নহয় আমাৰ সংস্কৃতি আমাৰ জাতীয় হেৰিটোৰ লগত জড়িত হৈ আছে সেইটো ফিলিংটো অনাৰ লগতে আমি ফাৰ্মাৰসকলক আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰেম যেনে যোৱাকালি আমি হুনা গাঁৱত আমি হেৰি লৈছিলোঁ এৱাৰনেছ কৰিছিলোঁ আজি ইয়াতে আহিলোঁ আহি পেলাই আমি ট্ৰেইনিং কৰিছোঁ আৰু এনেদৰে আমি প্ৰায় 8টা প্ৰগ্ৰেম লওঁ গোটেই ডিষ্ট্ৰিক্টতে আৰু বাকী 6টা প্ৰগ্ৰেম আৰু বাকী আছে আজি 2 নম্বৰ প্ৰগ্ৰেম তো আজিৰ প্ৰগ্ৰেমটোত আমি কি কৰিলোঁ আমি ফাৰ্মাৰখিনিক তেওঁলোকৰ ক্লিনলিনেছ চাফাই কেনেকৈ ৰাখিব লাগে ক্লিনলিনেছ মেইনটেনেঞ্চ আৰু হাইজিন কেনেকৈ ৰাখিব লাগে গোটেই পলু পোহা প্ৰণালীটোত লগতে মুখ্যতঃ ৰিয়েৰিং হাউচখন এনেকৈ চাফা কৰি ৰাখিব লাগে কাৰণ পলু এটা কৃতকাৰ্যতাৰ অন্যতম মুখ্য কাৰণ হৈছে চাফ চিকুণ গতিকে আমি চাফ চিকুণ কৰি নাৰাখোঁ পলু গৃহটো তেতিয়াহ'লে বেমাৰ আহি যায় আৰু ফাৰ্মাৰখিনি বা কৃষকসকলে যিমানখিনি পাব লাগিছিল সিমানখিনি নাপায় আমাৰ সেইটো উদ্দেশ্যত আমাৰ মাজত আজি এই পদ্মিনী ব্ৰহ্ম আহিলে ডাইৰেক্টৰ চলিছিল প্লাছ অঞ্চলৰ মুখ্যমন্ত্ৰী আছিলে তেখেতসকলক আমি সুনীল দৌৰি চাবাইছিলোঁ তেখেতসকলক আমি একেলগে লগত লৈ পেলাই এই প্ৰগ্ৰেমটো আমি কৰিলোঁ আৰু ফাৰ্মাৰখিনি যদিও তেখেতে যথেষ্ট মানে উৎসাহিত আৰু আমাৰ আমি কোৱাৰ দৰে তেওঁলোকে কৰিবলৈ তেওঁলোকে সংকল্প লৈছে আৰু কৈছে যে আমি আমাৰ গাঁওখনক আমি এৰী পলু পালনৰ আৰু আগুৱাই লৈ যাম আৰু কৃতকাৰ্যতা আমি বাদ দেখিম আৰু আমি লগতে আমাৰ যিটো এটা ছাষ্টেইনেবল এক্টিভিটিজ বুলি এটা ৱৰ্ড আছে সেই ৱৰ্ডটো আমি ফুলফিল কৰিম ফাৰ্মাৰৰ কাৰণে আমাৰ অবজেক্টিভ এটা কেম্পেইন এটা অভিযান মোৰ ৰেচম মোৰ গৌৰৱ বা আমি বড়ো ভাষাতে কওঁ যে আমি ৰেচম আমি অভিভাৱ গতিকে কেম্পেইনটো লৈ আমি আগবাঢ়িম এতিয়া বৰ্তমানত যিবিলাক আপুনি লিখিছে পাব্লিকে কেনেকুৱা ৰেচপঞ্চ দিছে ফাৰ্মাৰবিলাক কেনেকুৱা ৰেচপঞ্চ দিছে ফাৰ্মাৰখিনি ধুনীয়া ৰেচপঞ্চ দিছে তেওঁলোকে ইমানখিনি আজি উঠি আহিছে নিজৰ বছৰত এই গৰমত তেওঁলোকে ইয়াতে বহিছে বতাহ বৰষুণত বহি পেলাই তেওঁলোকে আমাৰ কথা শুনিছে মন দি পেলাই গতিকে তেওঁলোকে যথেষ্ট উৎসাহী আৰু তেওঁলোকে পলু পালন কৰেও আৰু তেওঁলোকে পালন কৰি থাকিব সদায় কৰি থাকিব তেওঁলোকে পলু পালন মাত্ৰ আমি বিচাৰিছোঁ তেওঁলোকে অলপ উন্নত পদ্ধতিৰে পলু পালন কৰক আৰু এতিয়া যদি তেওঁলোকে 100 টকা পাইছে কাইলৈ হয়তো তেওঁলোকে 200 টকা পাব আমাৰ উদ্দেশ্য সেইটো অলপ উন্নত পদ্ধতিৰে বৈজ্ঞানিক পদ্ধতিৰে পলু পালন কৰক কিছু চেৰিকালচাৰৰ পৰা কিছুমান সুবিধা থাকে কিন্তু কিছুমান বেনিফিচিয়াৰী হ'লে তেওঁলোকে নাজানে সেইটো ক্ষেত্ৰত কি ক'ব চেৰিকালচাৰৰ সুবিধাবোৰ আচলতে সাধাৰণতে কেন্দ্ৰীয় ৰেচম বোৰ্ডে মিনিষ্ট্ৰী অফ টেক্সটাইলৰ জৰিয়তে দিয়ে সেই সুবিধাবোৰ আমি ডিপাৰ্টমেণ্ট অফ চেৰিকালচাৰ ষ্টেটৰ যিটো ডিপাৰ্টমেণ্ট আছে ৰেচম বিভাগ সেই ৰেচম বিভাগৰ জৰিয়তে আমি ইমপ্লিমেণ্ট কৰোঁ আৰু সুবিধাবিলাক সাধাৰণতে আমাৰ এইবিলাক সুবিধা বুলি ক'লেও এতিয়া সকলো ফাৰ্মাৰ্ছৰ কাৰণে নহয় কিন্তু প্ৰগ্ৰেছিভ ফাৰ্মাৰ বা যিসকলে সদায় পলু পালন কৰি যাব ভৱিষ্যতে তেওঁলোকৰ কাৰণেও সুবিধা এনেকুৱা নহয় যে আমি 1 লাখ বা এটা 1000 পলু পালক আছে সকলোকে সুবিধা দিব পাৰিম কিন্তু এটা উদগনি তেওঁলোকক আৰু আগুৱাই লৈ যাব আৰু সেইবিলাকৰ সুবিধাৰ কাৰণে আমি সময়ে সময়ে বিভিন্ন ৱৰ্কশ্বপ হয় বিভিন্ন ধৰণৰ ফিল্ড ডে ফাৰ্মাৰ ডে এইবোৰ হয় আমি জনাই থাকোঁ যে এনেকুৱা ধৰণৰ সুবিধা আজিও আমি তেওঁলোকক কৈছোঁ তেওঁলোকে ভালকৈ কৰে আমি তেওঁলোকক বাগান কেনেকৈ বনাব লাগে সেই বিষয়ে আমাৰ এচিষ্টেণ্ট আছে পলু পালন গৃহৰ এচিষ্টেণ্ট আছে ৰিয়াৰিং এপ্লায়েন্সবিলাক আমাৰ অফিচৰ পৰা দিয়া হয় গতিকে গোটেইখিনি সুবিধা আছে এজন নতুন কৃষক যদি পলু পালক হ'বলৈ খোজে আৰু তাৰ কাৰণে যিখিনি বস্তু দৰকাৰ পলু পালন পলু আপোনাৰ বাগানৰ পৰা
একদম সৰু সূতা কটালৈকে কাপোৰ পোৱালৈকে গোটেইখিনি সুবিধা আমাৰ স্কিমত আছে আৰু আমি স্কিমত সেইমতে আমি ইমপ্লিমেণ্ট কৰি আছোঁ আমাৰ ৰেচম বিভাগৰ জৰিয়তে आपका मोबाइल का प्रोग्राम की जगह आपने आगे কি হয় आपका मोबाइल की जगह लगा আমি অলপ অকণ আলোচনা কৰিছোঁ ৰাণী জগা বুলি এডোখৰ জেগাৰ নাম কৈছে তেওঁলোকে ৰাণী জগা আমি ল'ম তাৰপিছত কুটলুং বুলি এডোখৰ জেগা আছে ভূটান বৰ্ডাৰত য'ত হাতীয়ে উপদ্ৰৱ কৰে তাতে তেওঁলোকে বেলেগ খেতি কৰিব নোৱাৰে গতিকে আমি ভাবিছোঁ তাতে আমি পশুপালন আমাৰ পশুপালনসকলক উৎসাহিত কৰিম যে তেওঁলোকে পশুপালন কৰিব পাৰে বা তেওঁলোকে কাৰণ কেষ্টৰ গছ বা কেঁচুৰ গছ হাতীয়ে নষ্ট নকৰে আৰু সেনেকৈ আমি ডিজনী বেংটল আৰু চিডলি এই তিনিটা চাব ডিভিজন লৈ পেলাই আমি গোটেইকেইটাতে আমি আমাৰ কৰ্মসমূহ ভৰাই দিওঁ থেংক ইউ